हेलो एवरीवन मम छात्र छात्रीসকল আজি मानसिक स्वास्थ्य और स्वास्थ्य विज्ञान केटामान गुरुत्वपूर्ण प्रश्नोत्तर आलोचना करिम। आजिर प्रथमটো प्रश्न होइसे मानसिक स्वास्थ्य विज्ञान पितृ बुली काक जना जाय। आमी इतिमध्ये आलोचना करिसु प्रथमটো भिडिओत आलोचना करा होइसे मानसिक स्वास्थ्य काक कय मानसिक स्वास्थ्य विज्ञान सम्पर्के गोटेই धारणाखिनि हेतु भिडिओर जरियते तुमालोके पाबा निश्चय चाই लबा। तथापि मैं अकणमान मनत पेलाई दिसु मानसिक स्वास्थ्य काक कय। चुआ प्रत्येकजन व्यक्तिरे केइबाटाও दिश थाके तारे दुटा गुरुत्वपूर्ण दिश होइसे एटा शारीरिक दिश और एटा होइसे मानसिक दिश। जेतिया आमार शरीरर कोनो धৰণৰ बेमार आजार नाथाके तेतिया आमार जितु स्वास्थ्य সেই स्वास्थ्यटुक शारीरिक स्वास्थ्य বুলি কোৱা হয়। আকৌ आमार एटा गुरुत्वपूर्ण दिश আছে हेतु मानसिक दिश। आमार मनरो केতিয়াबा बेमार आजार হ'ব পাৰে मानसिक चाप दुश्चिंता अशांति সেইবিলাক থাকিব পাৰে। जेतिया एजन মানুহৰ कोनो সেই ধৰণৰ সমস্যাবোৰ নাথাকে কোনো টেনশন সেই ধৰণৰ মানসিক চাপ বা অশান্তি সমূহ যেতিয়া নাথাকে তেতিয়া তেওঁৰ সেই স্বাস্থ্যটোক মানসিক স্বাস্থ্য বুলি কোৱা হয়। আকৌ মানসিক স্বাস্থ্য বিজ্ঞান কাক কয়? মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এটা বিষয় এটা সাবজেক্ট যি বিষয়টোৱে আমাক কি কৰিব খোজে সকলো সময়তে আমাক মনৰ ফালৰ পৰা শান্ত কৰি ৰাখিব খোজে আমাক সুস্থ কৰি ৰাখিব খোজে। अर्थात मानसिक स्वास्थ्य विज्ञान होइसे এনেকুৱা এটা বিষয় যি বিষয়টোৱে মানুহক মানসিকভাৱে সুস্থ কৰি ৰাখিব খোজে। তাৰ কাৰণে বিভিন্ন ধৰণৰ আমাক কি কৰে দিশা পৰামৰ্শসমূহ দি থাকে। এই গোটেই কথাখিনি মই ফাৰ্স্ট ভিডিঅ'ত আলোচনা কৰিছো নিশ্চয় চাই লবা। এতিয়া আজিৰ ভিডিঅ'ত আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিম। তাৰে প্ৰথম যেটো কোৱেশ্চন সেইটো মই ইতিমধ্যে তোমালোকক কলো যে মানসিক স্বাস্থ্য বিজ্ঞানৰ পিতৃ কোন। मानसिक स्वास्थ्य विज्ञान पितृ होइसे डब्ल्यू बिआर नाমৰ ব্যক্তিজনক मानसिक स्वास्थ्य विज्ञान पितृ বুলি কোৱা হয়। তাৰ পিছতে আমি এটা 4 নম্বৰীয়া প্ৰশ্নোত্তৰ আলোচনা কৰিম। সেইটো হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ লক্ষ্য উদ্দেশ্যবিলাক কি কি। এটা মানসিক স্বাস্থ্য বিজ্ঞান যে এটা বিষয় সেই বিষয়টোৰ কিছুমান লক্ষ্য উদ্দেশ্য আছে। ই কি কৰিব বিচাৰে মানুহৰ কি ভাল কৰিব বিচাৰে এই সাবজেক্টটোৱে কি লক্ষ্য উদ্দেশ্য আগত ৰাখি কাম কৰে সেই লক্ষ্য উদ্দেশ্যসমূহ ইয়াতে আমি আলোচনা কৰিম। এটা মই 4টা পইণ্ট উল্লেখ কৰিছো আৰু এই প্ৰত্যেকটো পইণ্ট মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম। চোৱা মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰিব খোজে মানুহক মানসিকভাৱে সুস্থ কৰি ৰাখিব খোজে। তো আমি সিস্টেমেটিকভাৱে 4টা পইণ্টত এই কথাখিনি আলোচনা কৰিম। তাৰে যেটো প্ৰথম লক্ষ্য সেইটো হৈছে মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰিব খোজে মানুহৰ মানসিক সমস্যাসমূহ চিনাক্ত কৰে। মানুহৰ যে মানসিক সমস্যা হ'ব পাৰে মানুহৰ বিভিন্ন ধৰণৰ মানসিক সমস্যা আছে যেনে মনৰ অশান্তি মানসিক চাপ ভয় দুশ্চিন্তা এইসমূহ হৈছে মানুহৰ মনৰ সমস্যা মানসিক সমস্যা। এই সমস্যাবিলাক চিনাক্ত কৰিব লাগিব। কোনো এটা সমস্যাক যদি আমি সমাধান কৰিব লগা হয় তেতিয়াহলে প্ৰথম কামটোৱে হ'ব সমস্যাবোৰ চিনাক্ত কৰা যে আমাৰ সমস্যাবিলাক কি কি কোনটো আমাক সমস্যা হিচাপে দেখা দিছে সেই সমস্যাবিলাক যেতিয়া আমি চিনাক্ত কৰিব পাৰিম তেতিয়াহে তাক আমি সমাধানৰ কথা চিন্তা কৰিব পাৰিম। তো সেই কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানে এটা লক্ষ্য বান্ধি লৈছে যে প্ৰথমতে কি কৰিব মানুহৰ মানসিক সমস্যা কোনবিলাক কোনটো সমস্যাক আমি মানসিক সমস্যা বুলি ক'ব পাৰি সেই সমস্যাবিলাক প্ৰথমতে নিৰ্ণয় কৰি ল'ব চিনাক্ত কৰি ল'ব। যেনে মই 2-3টা ইয়াতে উল্লেখ কৰিছো যে যেতিয়া মানুহৰ মনৰ অশান্তি হ'ব যেতিয়া মানুহ মনৰ ফালৰ পৰা অশান্ত হৈ থাকিব বা মানসিক চাপ থাকিব বা কেতিয়াবা মানুহৰ মনত ভয় থাকিব দুশ্চিন্তা হ'ব অভাৰ টেনশন কৰিব তেতিয়া এই গোটেই কথাবিলাক বা এই গোটেই সমস্যাবিলাক কি সমস্যা হ'ব সেই গোটেইখিনি হ'ব মানসিক সমস্যা। এনে ধৰণৰ আৰু বিভিন্ন ধৰণৰ মানসিক সমস্যা আছে। এই সমস্যাবিলাক প্ৰথমতে চিনাক্ত কৰি লোৱা এই চিনাক্ত কৰি লোৱাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা প্ৰধান লক্ষ্য। তাৰ পিছত দ্বিতীয় লক্ষ্য উদ্দেশ্য হৈছে মানসিক সমস্যাৰ কাৰণ নিৰ্ণয় কৰা। চোৱা এতিয়া তুমি এটা সমস্যা নিৰ্ণয় কৰিলা যে এইটোৱে হৈছে তোমাৰ এটা সমস্যা। এই সমস্যা নিৰ্ণয় কৰালৈকে থাকিলে এটো নহব সমস্যাবিলাক কৰ পৰা হৈছে কেনেকৈ হৈছে তাৰ কাৰণসমূহ কিন্তু চিনাক্ত কৰিব লাগিব বা আমি উলিয়াব লাগিব তেতিয়াহে তাক আমি সমাধান কৰিব পাৰিম। ধৰি লোৱা তোমাৰ কি হৈছে মনত অশান্তি হৈছে বা তোমাৰ মনটো অস্থিৰ হৈ আছে ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে তোমাৰ দুৰৱস্থা মানে আৰ্থিক দুৰৱস্থা হ'ব পাৰে বোলে টকা পইচাৰ অভাৱ তাৰ কাৰণে তোমাৰ কি হৈছে মনটো অশান্ত হৈ আছে ভাল নালাগে টেনশন হৈ আছে তেতিয়া কি কৰিব লাগিব তুমি এই কাৰণটো বিচাৰি পালা যে তোমাৰ প্ৰবলেমটো কি মানসিক অশান্তি
তো মনটো অস্থিৰ হৈ থাকে ভাল নালাগে এটো হৈছে তোমাৰ মানসিক সমস্যা সমস্যাটো তুমি প্ৰথমতে ধৰিলা তাৰ পিছত তুমি কি গম পালা যে অশান্তিটো তোমাৰ কিহৰ কাৰণে হৈছে অশান্তিটো আৰ্থিক দুৰৱস্থাৰ কাৰণে হৈছে ফাইনান্সিয়াল ক্ৰাইসিছৰ কাৰণে তোমাৰ এই সমস্যাটো দেখা দিছে তাৰ পিছতহে তুমি সমাধান বিচাৰিব পাৰিবা ধৰিলা তোমাৰ কি হ'ব পাৰে মনটো অস্থিৰ হৈ থাকিব পাৰে কিয় বুলে তোমাৰ টোপনি ভালকে নহয় তাৰ কাৰণে তোমাৰ মনটো অস্থিৰ হৈ থাকিব পাৰে তো তুমি কাৰণটো বিচাৰি পালা যে তোমাৰ টোপনি ভালকে নোহোৱাৰ কাৰণে মনৰ অশান্তি হৈছে বা মানসিক অস্থিৰতাই দেখা দিছে তেতিয়া তুমি সমাধান হিচাপে কি কৰিব পাৰিবা যে তুমি বেছি বেছিকৈ টোপনি মাৰিব লাগিব তেতিয়া হয়তো তোমাৰ কি হ'ব মনটো অলপ সুস্থিৰ হ'ব তেনে ধৰণৰ কথা প্ৰথমতে কি মানসিক সমস্যাবোৰ আমি নিৰ্ণয় কৰিলো চিনাক্ত কৰিলো যে এইকেইটা হৈছে মানসিক সমস্যা আৰু এই মানসিক সমস্যাবিলাক কিয় হৈছে তাৰ কাৰণবিলাকো আমি চিনাক্ত কৰিব লাগিব আৰু এইটো হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ অন্য এটা লক্ষ্য উদ্দেশ্য ই সমস্যাবোৰো চিনাক্ত কৰে তাৰ লগতে কাৰণবিলাকো নিৰ্ণয় কৰে কি কাৰণত সমস্যাবোৰ হৈছে সেই কাৰণবিলাকো নিৰ্ণয় কৰাটো হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা লক্ষ্য বা উদ্দেশ্য 3 নম্বৰ লক্ষ্য উদ্দেশ্য হৈছে মানসিক চিকিৎসা প্ৰদান কৰা এটা তুমি সমস্যাবোৰ গম পালা যে এইটো হৈছে সমস্যাবোৰ কৰ পৰা হৈছে কেনেকৈ হৈছে কেতিয়াৰ পৰা হৈছে বা কি কাৰণত হৈছে এই কথাখিনিও তুমি গম পালা সেইখিনিলৈকে থাকিলেতো নহব ইয়াক আমি সমাধান কৰিব লাগিব তো মানসিক স্বাস্থ্য বিজ্ঞানৰ আৰু এটা লক্ষ্য হৈছে মানুহৰ মানসিক সমস্যাবিলাক কি কৰা প্ৰতিকাৰ কৰা তাক চিকিৎসা প্ৰদান কৰা তাক সমাধান কৰা তোমাৰ এই সমস্যাবিলাক কি কৰে মানসিক স্বাস্থ্য বিজ্ঞানে সমাধানৰ কাৰণেও ৰাস্তা উলিয়াই দিয়ে অৰ্থাৎ চিকিৎসা প্ৰদান কৰা এই চিকিৎসা প্ৰদান কৰাটো মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা লক্ষ্য উদ্দেশ্য 4 নম্বৰ লক্ষ্য উদ্দেশ্য হৈছে মানুহক সমাযোজনৰ জ্ঞান প্ৰদান কৰা সমাযোজন কাক কয় সমাযোজন হৈছে এডজাষ্টমেন্ট অৰ্থাৎ এজন মানুহে যেতিয়া যিকোনো পৰিবেশ পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই দিব পাৰিব যেতিয়া নিজে মিলি যাব পাৰিব মানুহৰ লগত মিলা প্ৰীতিৰে থাকিব পাৰিব তেওঁ কোন সেইটো পাহৰি যাব লাগিব তুমি কোন সেইটো পাহৰি যাব লাগিব তুমি কাৰ লগত আছা সেইটো কথা এনি টাইম তোমাৰ মনত ৰাখিব লাগিব যে মই এই ধৰণৰ মানুহৰ লগত আছো যেতিয়া তুমি তোমাৰ জ্যেষ্ঠসকলৰ লগত থাকিবা তেতিয়া তোমাৰ আচৰণটো বেলেগ হ'ব যেতিয়া তুমি তোমাৰ সমবয়সৰ মানুহৰ লগত থাকিবা তেতিয়া তোমাৰ আচৰণটো বেলেগ হ'ব তো তুমি সেই পৰিবেশ পৰিস্থিতি বুজি লৈ তুমি যদি নিজকে মিলাই দিব পাৰিছা যদি তুমি সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব পাৰিছা সেইটোকে এডজাষ্টমেন্ট বুলি কোৱা হয় তো এই মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰে মানুহক এডজাষ্টমেন্টৰ জ্ঞান প্ৰদান কৰে যে আমি কোনটো পৰিবেশত কেনেকৈ নিজকে মিলাই দিব পাৰো নিজে মিলি যাব পাৰো সেই জ্ঞানখিনি প্ৰদান কৰাটো মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা লক্ষ্য উদ্দেশ্য এইটো কিয় লক্ষ্য হিচাপে লৈছে কাৰণ যেতিয়া এজন মানুহৰ মানসিক অশান্তি হৈ থাকিব মানুহজন মানসিকভাৱে মনৰ ফালৰ পৰা অস্থিৰ হৈ থাকিব তেতিয়া কিন্তু তেওঁ কোনো পৰিবেশ পৰিস্থিতিতে মিলিব নোৱাৰিব তো সেই কাৰণে তেওঁ এই জ্ঞান প্ৰদান কৰাটো অতিকৈ জৰুৰী যে আমি আনৰ লগত মিলি চলিব লাগে বিভিন্ন পৰিবেশ পৰিস্থিতিত আমি কি কৰিব লাগে নিজে খাপ খুৱাই চলিব লাগে এই জ্ঞান যদি আমাৰ থাকে তেতিয়ালে আমাৰ মনৰ অলপ চলপ অস্থিৰতা থাকিলেও আমি কিন্তু সেইটো কি কৰিব পাৰিম আনৰ লগত এডজাষ্ট কৰিব পাৰিম সেই কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানে এইটো এটা লক্ষ্য হিচাপে লৈছে যে আমি কি কৰিব লাগে মানুহক মানসিক স্বাস্থ্য এডজাষ্টমেন্ট সম্পৰ্কে অৰ্থাৎ সমাযোজন সম্পৰ্কে মানুহক জ্ঞান প্ৰদান কৰিব লাগে গতিকে বুজি পালা মানসিক স্বাস্থ্য বিজ্ঞানৰ লক্ষ্য উদ্দেশ্য কি আমি পালো প্ৰথমতে মানসিক সমস্যাবিলাক চিনাক্ত কৰিব তাৰপিছত এই সমস্যাবোৰ কিয় হৈছে কৰ পৰা হল সেইবিলাক নিৰ্ণয় কৰিব তাৰপিছত এই সমস্যাবোৰ ভালকৈ সমাধান কৰিব তাৰ কাৰণে চিকিৎসা প্ৰদান কৰিব এইটো এটা তাৰ লক্ষ্য আৰু এটা লক্ষ্য হৈছে যে মানুহক কি কৰিব লাগে সমাযোজনৰ জ্ঞান প্ৰদান কৰিব লাগে সমাযোজনৰ জ্ঞান প্ৰদান কৰাটো তাৰ এটা লক্ষ্য উদ্দেশ্য তাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আগবাঢ়িছো সেইটো হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ আছে এই পৰিসৰ সম্পৰ্কে আলোচনা কৰিম ইয়াত যদিও অৰ্ডিম আৰু দুটা কোৱেশ্চন ইয়াতে উল্লেখ কৰিছো সেই সম্পৰ্কে মই অলপ পিছত কৈ আছো তো প্ৰথমতে আমি পৰিসৰ সম্পৰ্কে আলোচনা কৰো সো কোনো এটা বিষয়বস্তুৰ পৰিসৰ যদি খুদে তোমালোকে বুজি পাবা সেই বিষয়টোৱে কি কথা সামৰি লয় যি কথা সামৰি লয় বা যি কথা সম্পৰ্কে এই বিষয়টোৱে আলোচনা কৰে সেইটোৱে হৈছে তাৰ পৰিসৰ যেনে মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ কাক কয়
মানসিক স্বাস্থ্য বিজ্ঞানে যি বিষয়বিলাক তেওঁ ই কৰে নিজৰ মাজত সামৰি লয় বা যি বিষয়বস্তু সম্পৰ্কে আলোচনা কৰে বা অধ্যয়ন কৰে তাকেই কিন্তু মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ বুলি কোৱা হয়। এতিয়া চোৱা মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ যদি আমি উল্লেখ কৰোঁ আমি কি গম পালোঁ যে মানসিক স্বাস্থ্য বিজ্ঞানে কোন কথাবিলাক আলোচনা কৰে সেইখিনিয়ে হৈছে তাৰ পৰিসৰ। এতিয়া অলৰেডি তোমালোকে কিছু কথা গমেই পালা যে মানসিক স্বাস্থ্য বিজ্ঞানে কি কথা আলোচনা কৰে। তাৰে ভিতৰত এটা হৈছে মানসিক সমস্যাবিলাক চিনাক্ত কৰা। এটা হল মানসিক সমস্যাবোৰ চিনাক্ত কৰা। মানসিক স্বাস্থ্য বিজ্ঞানে কি কৰে মানসিক সমস্যাবিলাক চিনাক্ত কৰে। এটো অলৰেডি মই বুজাইছোৱে সেইটো আৰু বুজাই নাথাকো। দ্বিতীয় কথা হৈছে মানসিক সমস্যাসমূহৰ কাৰণ নিৰ্ণয় কৰা। এটো লক্ষ্য হিচাপে আমি পাইছো ইয়াতে আমি কি পৰিসৰ হিচাপেও পাম। আৰু যদি আমাক কাম খুদে যে কাৰ্যবিলাক কি তথাপি সেইবিলাক কি হ'ব কাৰণ মানসিক স্বাস্থ্য বিজ্ঞানে এইবিলাক কামেই কৰে। কি কৰে মানুহৰ সমস্যা মানসিক সমস্যাবিলাক চিনাক্ত কৰে তাৰ লগতে এই সমস্যাবোৰ কিয় হৈছে কৰ পৰা হৈছে তাৰ কাৰণ নিৰ্ণয় কৰে। তো যেহেতু এই কথাবিলাক মানসিক স্বাস্থ্য বিজ্ঞানে আলোচনা কৰে তো সেই কাৰণে এই গোটেই কথাখিনি কি হ'ব মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰৰ ভিতৰতো অন্তৰ্ভুক্ত হ'ব। তো তাৰ পিছত আৰু এটা পৰিসৰৰ অন্তৰ্ভুক্ত আৰু এটা কথা হৈছে যে কি কৰে মানুহৰ মানসিক সমস্যাবিলাকৰ কি কৰে চিকিৎসা প্ৰদান কৰে। অৰ্থাৎ সমস্যাবিলাক সমাধানৰ কথাও চিন্তা কৰে। সমাধানৰ উপায়সমূহ মানসিক স্বাস্থ্য বিজ্ঞানে প্ৰদান কৰে। সেইটো এটা পৰিসৰৰ অন্তৰ্ভুক্ত বিষয়। তাৰপিছত আৰু এটা পৰিসৰৰ বিষয়বস্তু হৈছে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে। যে মানসিক স্বাস্থ্য বিজ্ঞানে আমাক এনেকুৱা কিছুমান জ্ঞান দিয়ে যি জ্ঞানখিনি লাভ কৰিলে আমি কি বুজি পাম আমাৰ শাৰীৰিক স্বাস্থ্যৰ যিমানখিনি গুৰুত্ব আছে সম পৰিমাণে আমাৰ মানসিক স্বাস্থ্যৰো গুৰুত্ব আছে। আমি সদায় কি কৰোঁ আমাৰ শৰীৰটোৰ যত্নহে লওঁ। আমি বিভিন্ন ধৰণে শৰীৰ চৰ্চা কৰোঁ। আমি শাৰীৰিক ব্যায়াম কৰোঁ খেলা ধূলা কৰোঁ তাৰপিছত আমি সৌন্দৰ্য চৰ্চা কৰোঁ। আমি বিভিন্ন ধৰণে পৰিষ্কাৰ পৰিচ্ছন্ন আমি হ্যান্ডসাম হৈ থাকিবলৈ চেষ্টা কৰোঁ। কিন্তু আমাৰ এই শাৰীৰিক যত্ন লোৱাৰ লগতে যে মানসিক স্বাস্থ্যৰো যে এটা যত্ন লোৱাৰ দৰকাৰ আছে সেই কথাটো ক'বাত আমি কি কৰোঁ ইমান বেছি গুৰুত্ব নিদিওঁ। কিন্তু মানসিক স্বাস্থ্য বিজ্ঞানে এই কথাটো আলোচনা কৰে যে আমি কি কৰিব লাগে শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ ওপৰতো সম পৰিমাণে গুৰুত্ব দিব লাগে। কাৰণ আমি হয় সুস্থ দেহত সুস্থ মনৰ সৃষ্টি হয়। আমাৰ শৰীৰ ঠিক থাকিলেহে মনটো ঠিক থাকিব। কিন্তু কেতিয়াবা মনো যদি বেয়া হৈ যায় তেতিয়া আমাক গাটো বেয়া লাগি থাকিব পাৰে। আমাৰ মন ভাল নহয় আমাৰ মনৰ অশান্তি হৈছে তেতিয়া আমাৰ টোপনি নহ'ব। টোপনি নহ'লে আল্টিমেটলি আমাৰ গাটো কি হ'ব বেয়া লাগি থাকিব। বেমাৰী অনুভৱ হ'ব অসুস্থ অনুভৱ হ'ব। গতিকে শৰীৰ আৰু মনৰ এই দুটা বিষয়ৰ মাজত খুবেই ওতঃপ্ৰোত এটা সম্পৰ্ক আছে। সেইকাৰণে আমি দুয়োটা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে। তাৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানে কয় যে কি কৰিব লাগে মানুহে মানসিক স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিব লাগে। সেইবাবে মানসিক স্বাস্থ্য বিজ্ঞানে মানুহক মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে। তাৰপিছত আৰু এটা কথা সম্পৰ্কে আলোচনা কৰে সেইটো হৈছে সুস্থ সমাযোজন। অৰ্থাৎ যিকোনো পৰিৱেশ পৰিস্থিতিৰ লগত মানুহে কেনেকৈ খাপ খুৱাব পাৰে নিজকে তাৰ বিষয়েও আলোচনা কৰে। তাৰপিছত আৰু এটা বিষয়বস্তু হৈছে যে মানসিক সমস্যাৰ পৰা কেনেকৈ আমি মুক্ত হৈ থাকিব পাৰোঁ যাতে আমাক মানসিক সমস্যাই আক্ৰমণ কৰিব নোৱাৰে। আমি যাতে মানসিক সমস্যাত নপৰোঁ তাৰ কাৰণে আমি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই কথাখিনিও মানসিক স্বাস্থ্য বিজ্ঞানে আলোচনা কৰে। গতিকে যেহেতু এই গোটেই কথাখিনি মানসিক স্বাস্থ্য বিজ্ঞানে আলোচনা কৰে সেইকাৰণে এই গোটেইখিনি কি হ'ব মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ হ'ব। এতিয়া মই যে আৰু দুটামান কুৱেশ্যন ইয়াতে ৱৰ্ড উল্লেখ কৰিছোঁ যে মানসিক স্বাস্থ্য বিজ্ঞানৰ কেইটামান কাৰ্য প্ৰশ্ন ইয়াত কাৰ্যৰ ওপৰত দুই ধৰণে প্ৰশ্ন খুদে। এটা হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কামবিলাক কি যেতিয়া প্ৰধান শব্দটো লগাই কাৰ্যৰ কথা খুদিব তেতিয়া তাৰ উত্তৰটো বেলেগ হ'ব। আমাৰ প্ৰধান কাম হৈছে তিনিটা। সেই তিনিটা সম্পৰ্কে মই অলপ পিছত আলোচনা কৰি আছোঁ। আৰু যদি কয় যে মানসিক স্বাস্থ্য বিজ্ঞানৰ কেইটামান কাৰ্য উল্লেখ কৰা যদি তাত নাম্বাৰ থাকে 4 বা 6 তেতিয়াহ'লে আমি বেলেগ ধৰণে এই কাৰ্যসমূহ উল্লেখ কৰিব পাৰোঁ। কেইটামান কাৰ্য বুলি ক'লে এই যে মানসিক সমস্যাবিলাক কি কৰে চিনাক্ত কৰে এইটো এটা কাম। কাৰণ এইটো কোনে কৰে মানসিক স্বাস্থ্য বিজ্ঞানেই কৰে। গতিকে তাৰ এটা কাম হ'ব এইটো। আৰু এটা কাম হৈছে মানসিক সমস্যাবিলাকৰ কাৰণ নিৰ্ণয় কৰে এইটোও এটা কাম। চিকিৎসা প্ৰদান কৰে মানুহক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে। তাৰপিছত সমাযোজনৰ জ্ঞান প্ৰদান কৰে আৰু উপযুক্তভাৱে পৰামৰ্শ প্ৰদান কৰে যে মানসিক স্বাস্থ্যৱান আমি কেনেকৈ হৈ থাকিব পাৰোঁ।
এই গোটেইখিনি যেহেতু তেওঁ কাম হিচাপে কৰে অৰ্থাৎ মানসিক স্বাস্থ্য বিজ্ঞানে যেহেতু কাম হিচাপে কৰে সেইকাৰণে ইয়াক আমি কেইটামান কাৰ্য হিচাপে উল্লেখ কৰিব পাৰোঁ চোৱা আৰু এটা কুৱেশ্যন ইয়াতে মই অৰ দি লিখিছোঁ এই তিনিওটা প্ৰশ্নৰ যিকোনো এটা প্ৰশ্ন যদি পৰীক্ষাত আহে উত্তৰ কিন্তু এইটো লিখিলেই হৈ যাব এই যি 6টা পইণ্ট দি মই কথা আলোচনা কৰিলোঁ এই 6টা পইণ্ট লিখিলেই এই তিনিটা প্ৰশ্নৰ উত্তৰ হৈ যাব যিটো প্ৰশ্নই নাহক কিয় আৰু এটা প্ৰশ্ন কি মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্বতা কি আছে মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব কি আছে নিশ্চয় গুৰুত্ব আছে কাৰণ ই আমাক কেনেধৰণে আমাক সহায় কৰি আছে ই আমাক মানসিক সমস্যাবিলাক চিনাক্ত কৰাত সহায় কৰি আছে তাৰ কাৰণবিলাক জনাত সহায় কৰি আছে তাক সমাধান কৰি আছে চিকিৎসা প্ৰদান কৰি আছে মানসিক স্বাস্থ্যৰ প্ৰতি আমাক যত্ন লোৱাৰ বাবে আমাক কি কৰি আছে পৰামৰ্শ দি আছে আমি যিকোনো পৰিৱেশ পৰিস্থিতিৰ লগত এডজাষ্ট কৰিব পৰা যিখিনি জ্ঞানৰ দৰকাৰ সেইখিনি আমাক দি আছে তাৰপিছত আমি যাতে মানসিকভাৱে সুস্থ হৈ থাকিব পাৰোঁ মানসিক সমস্যা যাতে আমাক আক্ৰমণ কৰিব নোৱাৰে এই গোটেই কথাখিনি আমাক জনাই আছে গতিকে নিশ্চয় ইয়াৰ কি আছে গুৰুত্ব আছে আৰু ইয়াৰ প্ৰয়োজন আছে আমাক যদি এই প্ৰশ্নটো খুদে যে মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা তথাপিও এইটো উত্তৰেই হৈ যাব কাৰণ এই এনেধৰণে যেহেতু কামবিলাক কৰে আৰু আমাক সহায় কৰি আছে গতিকে ইয়াৰ কি আছে প্ৰয়োজনীয়তা আছে বা গুৰুত্বতা আছে আশা কৰোঁ নিশ্চয় বুজি পাইছা ইয়াৰ পিছত আলোচনা কৰিম আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সেইটো হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাৰ্য মই অলপ আগতে কৈছিলোঁ যে কেইটামান কাৰ্যৰ কথা খুদিলে আমি সেইটো প্ৰশ্নৰ উত্তৰ লিখিম আৰু যদি খুদে যে কেইটামান কাৰ্য উল্লেখ কৰা তেতিয়াহ'লে আমি এই উত্তৰটো লিখিম এতিয়া চোৱা কেইটামান কাৰ্য কথাটো গ'ল এতিয়া প্ৰধান কাম বা মুখ্য কাম হৈছে তিনিটা মানসিক স্বাস্থ্য বিজ্ঞানৰ যিমানবোৰ কাম আছে গোটেই কামখিনি কি কৰিছে অলপ সংক্ষিপ্তভাৱে কি কৰিছে তিনিটা ভাগত বিভক্ত কৰিছে তিনিটা ভাগত বিভক্ত কৰি এনেকৈ উল্লেখ কৰিছে প্ৰথমটো হৈছে প্ৰতিৰোধমূলক কাৰ্য মানসিক স্বাস্থ্য বিজ্ঞানে প্ৰতিৰোধমূলক কাৰ্য কৰে আৰু এটা হৈছে প্ৰতিকাৰমূলক কাৰ্য আন এটা হৈছে সংৰক্ষণমূলক কাৰ্য চোৱা ইয়াত কি কেনেধৰণে এই মানসিক স্বাস্থ্য বিজ্ঞানে কামবিলাক কৰে মই তোমালোকক সুবিধাৰ কাৰণে তিনি ধৰণৰ মানুহ বাছনি কৰিলোঁ যে এক ধৰণৰ মানুহ হৈছে যিসকলৰ অলপ কি হৈছে মানসিক অশান্তিয়ে দেখা দিছে তেওঁলোক ক'বাত গম পোৱা যায় যে তেওঁলোক কি হৈ আছে মানসিক সমস্যাত ভুগি আছে অকণ লক্ষণে দেখা দিছে সেইটো এক শ্ৰেণীৰ মানুহ আৰু এক শ্ৰেণীৰ মানুহ হৈছে যিসকল মানুহক অলৰেডি মানসিক সমস্যাই আক্ৰমণ কৰিছে তেওঁলোক কি হৈছে মানসিক সমস্যাৰ ভুক্তভোগী তেওঁলোক মানসিক সমস্যাত কি হৈ আছে ভুগি আছে অলৰেডি এটা মানসিক সমস্যাৰ এটা ভালেখিনি পৰ্যায় তেওঁলোকে অতিক্ৰম কৰিছে তেওঁলোক বহুত দিনৰ পৰা এই সমস্যাত ভুগি আছে সেই শ্ৰেণীৰ মানুহ এটা থাকিব পাৰে আৰু এক শ্ৰেণীৰ মানুহ থাকিব পাৰে যিসকলৰ কোনো মানসিক সমস্যা হোৱা নাই এটা হৈছে মানসিক সমস্যা নোহোৱা মানুহ এটা হৈছে অলপ মানসিক সমস্যাই দেখা দিয়া মানুহ আৰু এটা হৈছে মানসিক সমস্যা পৰিপূৰ্ণভাৱে তেওঁলোকক পাইছে এই তিনি শ্ৰেণীৰ মানুহ প্ৰথমতে মই আলোচনা কৰিম যিসকলক অলপ মানে মানসিক সমস্যাই আক্ৰমণ কৰিছে তেওঁলোকৰ অলপ লক্ষণে দেখা দিছে সেইসকলৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানে যেটো কাম কৰে সেইটো হৈছে প্ৰতিৰোধমূলক কাৰ্য প্ৰতিৰোধ মানে বাধা দিয়া যি অলপ লক্ষণে দেখা দিছে সেই সমস্যাখিনি যাতে আৰু আগবাঢ়ি যাব নোৱাৰে সমস্যাখিনি যাতে আৰু বাঢ়িব নোৱাৰে তাৰ কাৰণে কি কৰে মানসিক স্বাস্থ্য বিজ্ঞানে সেইখিনিতে বাধা দিয়ে অৰ্থাৎ সেই সমস্যাবিলাক বিভিন্ন কাউন্সেলিঙৰ জৰিয়তে পৰামৰ্শ প্ৰদানৰ জৰিয়তে মানুহৰ সেই সমস্যাখিনি তাতেই কি কৰে সমাধান কৰি দিয়ে তেওঁলোকৰ কাৰণে কোনো গভীৰভাৱে কোনো গৱেষণাৰ দৰকাৰ নহয় বা তেনেধৰণে কোনো চিকিৎসা প্ৰদান কৰাৰ দৰকাৰ নহয় তেওঁলোকক পৰামৰ্শ প্ৰদান কৰি বা কিছুমান নেচাৰেল উপায় তেওঁলোকক দি আমি কি কৰিব পাৰোঁ তাৰ সমস্যাবিলাক সমাধান কৰিব পাৰোঁ এইটো এটা কাৰ্য যেহেতু এই সমস্যাটো মানসিক স্বাস্থ্য বিজ্ঞানে সমাধান কৰে গতিকে এইটো এটা তাৰ কাৰ্যই হ'ব কোনটো কাৰ্য প্ৰতিৰোধমূলক কাৰ্য প্ৰতিৰোধ মানে বাধা দিয়া কাক বাধা দিব পাৰে অলপ সমস্যা যিসকলৰ হৈছে তেওঁলোকক বাধা দিব পাৰে তেওঁলোকৰ সমস্যাটোক বাধা দিব পাৰে গতিকে এই কাৰ্যটোক কোৱা হয় প্ৰতিৰোধমূলক কাৰ্য দ্বিতীয় শ্ৰেণীৰ মানুহক মই উল্লেখ কৰিছিলোঁ যে যিসকলৰ অলৰেডি মানসিক সমস্যা
হৈছে ভালেখিনি তেওঁলোকে মানসিক সমস্যাত কি হৈ আছে ভুগি আছে তো এই শ্ৰেণীৰ মানুহক কিন্তু পৰামৰ্শ দি বা কিছুমান প্ৰাকৃতিক উপায় অৱলম্বন কৰি কিন্তু তাৰ সমস্যা আমি সমাধান কৰিব নোৱাৰি তাৰ কাৰণে কি কৰিব লাগিব ডক্টৰৰ ওচৰত যাব লাগিব মেণ্টেল হস্পিটালত যাব লাগিব তাক বিভিন্ন ধৰণে ডায়াগন'জ কৰিব লাগিব তাক বিভিন্ন ধৰণে চিকিৎসা প্ৰদান কৰিব লাগিব তো এই যেটো কাম কৰে মানসিক স্বাস্থ্য বিজ্ঞানে যে মানসিক সমস্যাত আক্ৰান্ত লোকসকলক কি কৰে চিকিৎসা প্ৰদান কৰে গতিকে এই চিকিৎসা প্ৰদান কৰাটো কি হয় ইয়াৰ এটা কাম হয় তো এই চিকিৎসা প্ৰদান কৰা কাৰ্যটোক কোৱা হয় প্ৰতিকাৰমূলক কাৰ্য গতিকে এইটো মানসিক স্বাস্থ্য বিজ্ঞানৰ এটা কাৰ্য তৃতীয় শ্ৰেণীৰ মানুহক মই উল্লেখ কৰিছিলোঁ যে যিসকলৰ কোনো মানসিক সমস্যা হোৱা নাই কিন্তু মানুহ যেহেতু মানুহ গতিকে তাৰ মানসিক সমস্যা হোৱাৰ এটা কি থাকিব পাৰে সম্ভাৱনা থাকিব পাৰে এটা চান্সেছ থাকি যায় যে মানসিক সমস্যা হ'ব পাৰে তো যাতে এই মানুহখিনিৰ ভৱিষ্যতে কোনো ধৰণৰ মানসিক সমস্যা নহয় তাৰ কাৰণে উপযুক্ত পৰামৰ্শ প্ৰদান কৰে যে আমি যদি এই ধৰণে চলো এই ধৰণে যদি আমি কি কৰো আগবাঢ়ো বা এই ধৰণে যদি আমি সতৰ্ক হৈ থাকো তেতিয়াহলে অনাগত দিনত আমাৰ কি নহব মানসিক সমস্যা নহব মানসিক সমস্যাই আমাক আক্ৰমণ কৰিব নোৱাৰে ধৰি লোৱা মানসিক সমস্যা কৰ পৰা হ'ব পাৰে বিভিন্ন কাৰণ থাকিব পাৰে কি হ'ব পাৰে তুমি যেতিয়া আনৰ লগত তুলনা কৰিবা নিজকে বা নিজৰ যিকোনো এটা কথাক যেতিয়া আনৰ লগত তুলনা কৰিবা তেতিয়া তোমাক কি হ'ব মানসিক অশান্তি হ'ব ধৰি লোৱা তোমাৰ লগৰজনে পঢ়া শুনাত বহুত বেছি আগবঢ়া তেওঁ বহুত বেছি চুকা তাৰ নিচিনাকৈ তুমি পৰীক্ষাত মাৰ্কস নোপোৱা বা তাৰ দৰে তুমি পাৰফৰমেন্স দেখাব নোৱাৰা যেতিয়া এই কথাটো তুমি তাৰ লগত নিজক তুলনা কৰিবা যে তেওঁ বহুত পাৰে তুমি নোৱাৰা তুমি কম পাৰা তেতিয়া চাবা তোমাক কিছু সময়ৰ কাৰণে হলো তোমাৰ মনটো বেয়া লাগিব তোমাক কিন্তু কি হ'ব সেই তুলনা কৰাৰ কাৰণে নিজকে দুৰ্বল অনুভৱ হ'ব তুমি কাবাক কি কৰিবা দুখাৰোপ কৰিবলৈ আৰম্ভ কৰিবা তাৰ পৰা অন্য এটা মানসিক অশান্তিৰ সৃষ্টি হ'ব বা কি হ'ব তুমি তাৰ প্ৰতি আক্ৰমণাত্মক হৈ যাবা যে তেওঁ যেনেকৈ নহওক কিয় তেওঁ কি কৰিব লাগিব পিছ পেলাব লাগিব মই আগবাঢ়ি যাব লাগিব তাৰ কাৰণে তুমি কিছুমান অসৎ উপায় অৱলম্বন কৰিব পাৰা ধৰি লোৱা তুমি পৰীক্ষাত কি কৰিলা নকল কৰিলা কাৰণ তুমি তাতকৈ নাম্বাৰ বেছি পাব লাগে এই নকল কৰিবলৈ যাওতে তুমি ধৰা পৰিলা ধৰা পৰাৰ পিছত কিয় তুমি এক্সপেল হৈ যাব পাৰা এক্সপেল হলে তোমাৰ আকৌ এটা মানসিক অশান্তিৰ সৃষ্টি হ'ব তোমাৰ লাজ লাগিব তুমি আনৰ আগত যাব নোৱাৰিবা তুমি ভাৰাক্ৰান্ত হৈ যাবা তাৰ মানে কি এই বিভিন্ন কাৰণ থাকিব পাৰে এতিয়া ধৰি লোৱা তুমি যেহেতু গমেই পালা যে কিহৰ কাৰণে তোমাৰ মানসিক সমস্যাৰ সৃষ্টি হ'ব পাৰে যে তুমি যদি আনৰ লগত তুলনা কৰা বা তুমি যদি আনৰ প্ৰতি আক্ৰমণাত্মক হোৱা তেতিয়া কি হ'ব পাৰে তোমাৰ মানসিক সমস্যাৰ সৃষ্টি হ'ব পাৰে তেতিয়া তুমি সতৰ্ক হৈ থাকা যে নহয় মই নিজেই শ্ৰেষ্ঠ মই মোৰ জায়গাত ঠিকে আছো মই নিজে চেষ্টা কৰিম মোৰ যিমান ক্যাপাসিটি আছে মই যিমানখিনি পাৰো মই কষ্ট কৰিম মই নিজে আগবাঢ়ি যাম আনৰ লগত মোৰ কোনো তুলনা নহয় তেওঁৰ জায়গাত তেওঁ ভাল মোৰ জায়গাত মই ভাল এই ধৰণে যেতিয়া তুমি চিন্তা কৰিবা তেতিয়া তোমাৰ মানসিক অশান্তিৰ সৃষ্টি নহব এনে ধৰণে বিভিন্ন কাৰণ আছে যেটো ভিডিওটো অলৰেডি দীঘলীয়া হৈ গৈছে মই আৰু বিশেষ উদাহৰণ লব খোজা নাই নিশ্চয় বুজি পাইছা তো এই ধৰণে যদি আমি সতৰ্ক হৈ থাকো তেতিয়া হলে আমাৰ মানসিক সমস্যাই আমাক আক্ৰমণ কৰিব নোৱাৰে তো মানসিক স্বাস্থ্য বিজ্ঞানে এই কাৰ্যটো সংৰক্ষণমূলক কাৰ্যৰ হিচাপে ইয়াতে উল্লেখ কৰা হৈছে সংৰক্ষণমূলক কাৰ্য মানে যাতে ভৱিষ্যতে মানসিক সমস্যাই আমাক আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানে আমাক কি কৰে উপযুক্ত দিহা পৰামৰ্শসমূহ কি কৰি থাকে আমাক দি থাকে দিহা পৰামৰ্শ আমাক প্ৰদান কৰে গতিকে এই তিনিটা হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ মুখ্য কাৰ্য বা প্ৰধান কাৰ্য আশা কৰো তোমালোকে বুজি পাইছা এতিয়া নিয়মিতভাৱে তোমালোকৰ কাৰণে মই ভিডিও প্ৰস্তুত কৰি থাকিম চেনেলটোৰ লগত সংযোগ হৈ থাকিবা আৰু যদি ভাল পাইছা লাইক এটা কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিয়া ইয়াৰ পিছত মই যিখিনি ভিডিও দিম সেইখিনি তোমালোকে পাবা গতিকে শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো